লক্ষ্যহীৰা হাজৰিকাৰ কবিতা অনুভৱৰ স্নেপশ্বট। কিছুমান কথা কোৱা নাযায় অথবা ক'ব খুজিও থমকি ৰ'ব লগা হয় আৰু তেনেকৈয়ে ক্ৰমশঃ লীন হৈ যায় কথাবোৰ। অপ্ৰকাশিতভাৱে এদিন শেষ হৈ যাব কথাবোৰ, তথাপি চলি থাকিব জীৱন। কেতিয়াবা সময়বোৰ নিজান হয়, অতীত খুঁৱৰি গধুৰ হয় মন আকাশ। লগত মাথো থাকে এটা ম্লান হাঁহি। অস্তাচলৰ বেলিটিত অথবা মাজনিশা শুই পৰা ৰাজপথটিত শূন্যতাৰ প্ৰলেপেৰে মৌন ভাষাৰে লিখা আছে সেই একেই কাহিনী। আবেলি তেওঁ প্ৰায়ে আহে, ধোঁৱাৰ একো একোটা কুণ্ডলী উৰুৱাই নৈখনক কৈ যায়হি বুকুৰ সমস্ত গাথা। সজাত বন্দী পক্ষীয়েতো নাজানে মুক্ত পক্ষীটিয়ে নিতৌ কিমান বিষাক্ত বতাহৰ সন্মুখীন হয়।